গান গাই আছিলোঁ মানে অতীতত মই কামটো কৰি আছিলোঁ, বৰ্তমান কৰি থকা নাই। যদি মই বৰ্তমানত কৰি আছোঁ বুলি ক'বলৈ যাওঁ তেতিয়া কি হ'ব? মই গান গাই আছোঁ। স্বাগতম জনাইছোঁ জ্ঞান JMS অসমীয়া ইউটিউব চেনেলটোলৈ। চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যনটো আগতীয়াকৈ পায়। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত মই পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে তোমালোকক বুজাবলৈ ওলাইছোঁ। তো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে জনাৰ আগতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে জনাটো দৰকাৰী। তো ইয়াৰ কাৰণে মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ, তোমালোকে গৈ পেলাই চাই ল'বা। আৰু চোৱাৰ পাছত প্ৰেজেণ্ট কণ্টিনিউৱাছটো ক্লিয়াৰলি বুজি পোৱাৰ পাছত পাষ্ট কণ্টিনিউৱাছটো বুজিবলৈ তোমালোকৰ সহজ হ'ব। তো ইয়াত কোৱা আছে অতীতত যিকোনো এটা কাম হৈ থকা বা চলি থকা বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। ফৰ্মুলাটো মনত ৰখা দৰকাৰী। ছাবজেক্ট যোনে কৰে, ছাবজেক্টৰ লগত আমি বি ভাৰ্ব, যদি ছাবজেক্ট ছিংগুলাৰ এজন হয় তেতিয়াহ'লে ৱাজ, আৰু যদি বহুজন হয় তেতিয়াহ'লে ৱেৰ। আৰু ইয়াৰ লগতে যিটো আমাৰ মূল কাম থাকিব মেইন ভাৰ্ব, তাৰ পাছত আমি ING প্লাছ কৰিব লাগিব, আৰু তাৰ লগত পিছত আহিব অবজেক্ট। এইটো হৈছে ফৰ্মুলা। আমি এই ফৰ্মুলা অনুযায়ী আমি লিখিব লাগিব। তো প্ৰেজেণ্ট কণ্টিনিউৱাছত কি হয়? ৱাজ আৰু ৱেৰৰ জেগাত এম, ইজ, আৰ ব্যৱহাৰ হয় ছাবজেক্ট অনুযায়ী। তো এই ভিডিঅ'টো এবাৰ গৈ পেলাই চাই ল'ব, ভালকৈ বুজি ল'বা, ঠিক আছে? তো ইয়াত লিখা হৈছে কি? মই গান গাই আছিলোঁ মানে অতীতত মই কামটো কৰি আছিলোঁ, বৰ্তমান কৰি থকা নাই। যদি মই বৰ্তমানত কৰি আছোঁ বুলি ক'বলৈ যাওঁ তেতিয়া কি হ'ব? মই গান গাই আছোঁ। কিন্তু ইয়াত কোৱা হৈছে মই গান গাই আছিলোঁ। তেতিয়াহ'লে এই চেণ্টেন্সটো আমি লিখিবলৈ হ'লে কেনেকৈ লিখিম? ইয়াত ছাবজেক্ট হৈছে আই, হয়নে? তাৰপিছত ইয়াত কাম কি কৰি আছে? গাই থকা। গাই থকাটো কি বুলি কয়? ছিং। তো ইয়াৰ ফৰ্মুলা মতে কি লিখিব লাগিব? ৱাজ আৰু ৱেৰ। তো আই হৈছে ছিংগুলাৰ, তো ইয়াৰ লগত যোগ হ'ব আই পিছত ৱাজ, আই ৱাজ। মেইন ভাৰ্ব আহি গ'ল ছিং, SING, ছিং। তাৰপিছত তাৰ লগত যোগ হ'ব ING, ছিংগিং, আই ৱাজ ছিংগিং। মানে কি বুজাইছে? মই গান গাই আছিলোঁ। তো গানটো হ'লে কি হ'ব? ছং। আই ৱাজ ছিংগিং ছং, মই গান গাই আছিলোঁ। তো নেক্সটটো কি কৈছে? সি খেলি আছিল। এতিয়া সি খেলি থকাও নাই বা সি এতিয়া কামটো কৰি থকা নাই, কিন্তু সেই সময়ত সি কামটো কৰি আছিল, যিটো অতীতত। তো ইয়াত হ'ব কি? হি, এইটো ছিংগুলাৰ হয় হি, তো ইয়াৰ লগত যোগ হ'ব ৱাজ, হি ৱাজ। খেলা ভাৰ্বটো হৈছে প্লে, তাৰ লগত যোগ হ'ব ING, প্লেইং। তো ইয়াত চাওক সি খেলি আছিল, হি ৱাজ প্লেইং। কিন্তু কি খেলি আছিল কৈছে জানো? নাই কোৱা। চ' সেইটো কাৰণে আমি ইয়াত পিছত একো লিখা নাই। যদি ইয়াত ফুটবল খেলি আছিল বুলি কোৱা হ'লহেঁতেন তেতিয়াহ'লে আমি ইয়াত ফুটবল লিখিলোহেঁতেন, বা ইয়াত ক্ৰিকেট খেলি থকা বুলি কোৱা হ'লে ক্ৰিকেট বুলি লিখিলোহেঁতেন। তাই নাচি আছিল। তো তাইটো হৈছে ছিংগুলাৰ চি, তাৰ লগত যোগ হ'ব ৱাজ, চি ৱাজ। ডান্সিং, ডান্স, DANCING, ডান্সিং। তো তাই নাচি আছিল। সিহঁতে সাঁতুৰি আছিল। তো ইয়াত কাম কৰা বহুত আছে। সিহঁত, সিহঁত বুলি ক'লে অসংখ্যক বুজায়। তাতে সিহঁত বুলি ক'লে কি লিখিম আমি? দে। তো দে বুলি ক'লে অসংখ্য হৈ গ'ল। তো ইয়াত হ'ব ৱাজ নবহে, ইয়াত কি বহিব? ৱেৰ। দে ৱেৰ। সাঁতুৰি থকাটোক কি বুলি কয়? সাঁতোৰাটোক ছুইম, আৰু তাৰ লগত যোগ হ'ব ING, দে ৱেৰ ছুইমিং। মানে সিহঁতে সাঁতুৰি আছিল বা তেওঁলোকে সাঁতুৰি আছিল। আমি পঢ়ি আছিলোঁ। আমি, আমি বুলি ক'লে বহুত বুজায়, এজন নহয়। তো আমি হ'লে উই, পঢ়ি আছিলোঁ। তো উইৰ লগত কি হ'ব? প্লুৰেল হয়, বহুত বুজাইছে, সেইটো কাৰণে ইয়াত আহিব ৱেৰ। যদি এটা হ'লহেঁতেন তেতিয়াহ'লে আহিলেহেঁতেন ৱাজ। তো উই ৱেৰ, পঢ়াটোক কি বুলি কয়? ৰিড, আৰু তাৰ লগত যোগ হ'ব ING, ৰিডিং। উই ৱেৰ ৰিডিং মানে আমি পঢ়ি আছিলোঁ। মই স্কুল গৈ আছিলোঁ, মানে কোনোবা এটা সময়ত কৈ আছে যে সেই সময়ত মই স্কুল গৈ আছিলোঁ। তো
তো কি হ'ব ছাবজেক্ট আহি গ'ল আই তাৰপিছত ইয়াৰ লগত যোগ হ'ব কি যোগ হ'ব ৱাছ ছিংগুলাৰ কাৰণে কি যোগ হ'ব ৱাছ তাৰ লগত আহিব আই ৱাছ গৈ থকাটো কি বুলি কয় গো আই ৱাজ গো ING আই ৱাজ গোয়িং টু স্কুল মই স্কুললৈ গৈ আছিলোঁ তাৰপিছতো আহিলে তাই কান্দি আছিল মানে মই যি সময়ত স্কুললৈ গৈ আছিলোঁ তাই সেই সময়ত কান্দি আছিল এইটো কথা বুজাব বিচাৰিছোঁ মই তো চি ছিংগুলাৰ হয় চি ৱাজ ক্ৰাইং তাই কান্দি আছিল তো এইখিনিলৈকে তোমালোকে বুজি পাইছা নিশ্চয় তো ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক যদি তোমালোকে বস্তুখিনি ক্লিয়াৰলি বুজি পোৱা নাই তেতিয়াহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছটো এবাৰ চাই ল'বা প্ৰেজেণ্ট কণ্টিনিউৱাছটো চোৱাৰ পাছত যদি ক্লিয়াৰলি প্ৰেজেণ্ট কণ্টিনিউৱাছ বুজিব পৰা তেতিয়াহ'লে তোমালোকে পাষ্ট কণ্টিনিউৱাছটো বুজি পাবা আৰু তোমালোকৰ কাৰণে আৰু এটা ভাল খবৰ আছে অংকৰ কাৰণে এটা স্পেচিয়েল চেনেল আছে অসমীয়াত নামটো হৈছে অনলাইন গণিত ইউটিউবত গৈ পেলাই চাবা আৰু চাই পেলাই বুজিবলৈ চেষ্টা কৰিবা তো ইয়াক আমি যদি নিগেটিভ কৰোঁ নিগেটিভ মানে কি মই গান গাই থকা নাছিলোঁ যিটো নোহোৱা বুজায় তেতিয়াহ'লে আমি কি কৰিম ৱাজৰ পাছত নট বহাই দিম আই ৱাজ নট ছিংগিং ছং ঠিক তেনেদৰে হি ৱাজ নট প্লেয়িং সি খেলি থকা নাছিল তাই নাছিল মানে নাচি থকা নাছিল তো কি হ'ব চি ৱাজ নট ডান্সিং সিহঁতে সাঁতুৰি থকা নাছিল দে ৱেৰ নট ছুইমিং তো ৱাজ আৰু ৱেৰৰ পাছত নট বহাই পেলাই আমি ইয়াক নিগেটিভ কৰিব পাৰিম আৰু ইণ্টাৰগেটিভ কৰিব গ'লে আৰু ইজি ৱাজটোক আমি আগলৈ লৈ আহিম ৱাজ আই ছিংগিং ছং মই গান গাই আছিলোঁ নে এইটো হৈ যাব চিম্পল ইণ্টাৰগেটিভ ঠিক তেনেদৰে সি খেলি আছিল নে ৱাজ আগলৈ আহিব ৱাজ হি ইয়াত মই লিখি দিছোঁ ৱাজ হি প্লেয়িং মানে সি খেলি আছিল নে এইটো এটা চিম্পল ইণ্টাৰগেটিভ উত্তৰটো আহিব হয় বা নহয় তেনেদৰে আমি এইখিনি কৰিব পাৰিম এইখিনি তোমালোকে নিশ্চয় এতিয়া বুজি পাইছা কৰিব পাৰিবা ৱাজটো আমি আগলৈ লৈ আহিম ৱাজ চি ডান্সিং তাই নাচি আছিল নে তো ভিডিঅ'টো আজি ইমানেই তো নেক্সট ভিডিঅ'ত মই ভইচ নেৰেশ্যন এই বিষয়ে মই আপলোড কৰিম যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে জানিব বিচৰা যদি কিবা আছে মোক কমেণ্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীবিলাকৰ লগত চেনেলটোৰ লিংকটো শ্বেয়াৰ কৰিবা ধন্যবাদ